পিছে আজি আমি কথা পাতিবলৈ ওলাইছোঁ এহাল দম্পতিৰ বিষয়ে, যিয়ে এতিয়া ছ'চিয়েল মিডিয়াত খলকনি তোলাই কপাই তুলিছে সমস্ত দীঘলী পুখুৰীৰ পাৰ। হয়, আপোনালোকে ঠিকেই ধৰিব পাৰিছে। আজি আমি কথা পাতিবলৈ গৈ আছোঁ মানস আৰু মনিষাৰ বিষয়ে। পিছে দেৰি নকৰি হাতত আলু বাতিটো লৈ বহি লওক আৰু ভিডিঅ'টো এনজয় কৰক। কলমৰ চিয়াহী আহে ধীৰে ধীৰে ঐ আমাৰে মৰমবোৰ বাঢ়ে যে গোপনে বহাগতে লগৰী কৰিবলৈ চালেনে? আহক এতিয়া আমাৰ ভিডিঅ'টো চাওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কওঁ, অসমত ল'ৰা ছোৱালীৰ মাজত ইমান ভেদভাৱ কিয়? মানে বুজা নাই ন? এইখন চাই লওক। ये सब क्या देखना पड़ रहा है? এতিয়া বুজি পালে নহয়? আলু বেচাৰ স্পাইৰেল পটেটো আৰম্ভ হৈছে 2 একেলগে, কিন্তু ই বেচেৰা ইয়াতে ৰ'ল আৰু আমাৰ ধুনীয়া বাইদেউ যাই পেলাই লাখৰ ঘৰ পালে। क्या क्या कहना कहना क्या चाह रहे हैं भैया आप? পিছে বলকচোন চাওঁ, ধুনীয়া বাইদেউ আঁৰত থকা আচল ৰহস্যটো কি? এয়াহে কাৰণ বাইদেউ লাখৰ ঘৰ পোৱাৰ। বাইদেউ কিন্তু সঁচা বহুত ধুনীয়া ৰে। अबे साले বুকুতে সাজি ললি বা মৰম দিন আৰে ভাই ধেমালি কৰিছোঁ। এই বেলেগ ক্লিপ লগা। বলক কেছে আমি মানস দাৰ বিষয়ে অলপ জানো। সঁচা কথা ক'ব গ'লে প্ৰথমে মোৰ আলু বিক্ৰী যোৱা নাছিল, তাৰপিছত মই বিয়া পাতিলোঁ। এতিয়া মোৰ আলু বস্তা বিক্ৰী হয়। ভিডিঅ'টো কেৱল ধেমালিৰ উদ্দেশ্যৰ বাবে বনোৱা হৈছে। মানস দা আৰু মনিষা আমাতকৈ ডাঙৰ, সেয়ে দাদা বাইদেউক শুভেচ্ছা দিলোঁ আমাৰ ফালৰ পৰা, যাতে আগলৈ দুয়ো এনেদৰে আগবাঢ়ি যাব পাৰে। তো আজিলৈ ইমানতে সামৰিছোঁ। আলু খাই থাকক, আমাৰ ভিডিঅ' চাই থাকক। টাটা, বাই বাই, লাভ ইউ অল।